হেল্ল' গাইজ, ৱেলকাম টু মাই RL ফাৰ্ম ইউটিউব চেনেল। সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই গাহৰি যি ফাৰ্ম খুলিছোঁ, এই ফাৰ্মৰ ঘৰটো কিমানখিনি টকাৰে মই তৈয়াৰ কৰিছোঁ তাকে আপোনালোকক কিছু ক'বলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ এই ভিডিঅ'টোত চাই যাওক। তো বাকী প্ৰথম আপোনালোকক এই মোৰ যি গাহৰিকেইটা আছে, গাহৰিকেইটাকে দেখাই দিছোঁ। এইফালে 4টা আছে, এইফালে মাকজনী 5টা। মাকজনী বৰ্তমান ঘাই দি থৈছোঁ আৰু পোৱালি দিব তেতিয়া সম্পূৰ্ণকৈ ডাঙৰ কৰি ফাৰ্ম খুলিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ এই চেনেলটো RL ফাৰ্ম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব গাইছ। বাকী আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে এজনী মাক দেখিবলৈ পাইছে, ধুনীয়াকৈ খুৱাই মেলি থৈ দিছোঁ। এইফালে 4টা গাহৰি, বেছি দিন নাই হোৱা, 2 মাহ হৈছে, পূৰা খুৱাইছোঁ গাইছ। বহুখিনি ডাঙৰ হৈছে। কিনা দানাৰ লগতে কচু, পচলা, তুঁহগুৰি এইবোৰ সকলোবোৰ মিহলাই বনাই মেলি খুৱাইছোঁ। তো বাকী ঘৰটো কিমান খৰচ হ'ল বনাওঁতে, ঘৰটো ইমান বেছি এটা খৰচ নাই হোৱা, ইমান বেছি খৰচ নাই হোৱা। আৰু এই সম্পূৰ্ণ লোকেল পদ্ধতিৰে বনাইছোঁ ঘৰটো, আৰু ইমান এটা খৰচ নাই হোৱা। এইটো দেখিবলৈ পাইছে ওপৰত যেনেকৈ টকৌপাত আছে, টকৌপাতখিনি মই আমাৰ ঘৰৰে আছে। তো টকৌপাত দিনটো এদিন কাটিলোঁ আৰু একেদিনাই চালোঁ আৰু বাঁহ কাটোতে এদিনমান লাগিল। বাকী এইফালে জেওৰা ভেটিটো চাৰিওফালে দেখিছে, এইবোৰ বনাওঁতে কাটোতে মেলি 2 দিনমান লাগিল। বাকী তলত যি পলখন আছে, পলখন অকণমান খৰচ হয়, চিমেণ্ট কিনিব লাগে। তো বাকী বালি, শিল এইবোৰ চব আমাৰ ঘৰতে আছে। তো এইবোৰ বনাই মেলি মই ধুনীয়াকৈ নিজে বনাব জানিলোঁ আৰু বনাই দিলোঁ ধুনীয়াকৈ। বাকী আপোনালোকক আৰুনো কি ক'ম। তো আপোনালোকে মোৰ এই RL ফাৰ্ম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বাকী এতিয়া ডাঙৰ হ'লে চাৰিওফালে নঙলাৰে বনাই ল'ম আৰু যাতে পোৱালিখিনি থাকিবলৈ সুবিধা হয়, তেনেকৈ এটা এটাকৈ ধুনীয়াকৈ বনাই মেলি থ'ম। তো আপোনালোকে মোক ছাপোৰ্ট কৰক গাইজ। তো বাকী এইফালে 4টা গাহৰি দেখিবলৈ পাইছে আপোনালোকক। বৰ্তমান এতিয়া দানা খুৱাই মেলি শুই আছে। আৰু বাকী মোৰ এই ভিডিঅ'টো যদি আপোনালোকে কিছু হ'লেও ভাল লাগিছে, অকণমান অনুকৰণ কৰি এনেধৰণে আপোনালোকে গাহৰি পালন কৰিব পাৰে। আৰু দেখিবলৈ পাইছে ইমান এটাও খৰচ নহয়, এইটো সম্পূৰ্ণ লোকেল পদ্ধতি। তো বাকী ফাৰ্ম এখন খোলোঁতে মানে চাৰিওফালে যি ৱাল গাঁঠিবলগীয়া, তেনে ক্ষেত্ৰত বহুখিনি খৰচ হয়। বাকী সিমানখিনি খৰচ নাই কৰা। বৰ্তমান গাহৰিত বহুখিনি খোৱা মেলাতে সেইবোৰ কৰোঁতে বহুখিনি খৰচ হয়। তো সেইখিনিয়ে গাইজ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী এইয়া ডাঙৰ হ'লে নিশ্চয় কিমান দিনত বিক্ৰী